ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক অনুশীলনী 3.4 ৰ 2 নম্বৰৰ 1 নম্বৰটো আজি বুজাম এতিয়া যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ এটা ভগ্নাংশ হৈ গৈ 1 আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2 ভগ্নাংশটো কি যেহেতু আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কৰি আছোঁ গতিকে আমি লব আৰু হৰটো x আৰু y হিচাপে আমি ধৰি লম ঠিক আছে মই অংকটো কৰি 2 1 নম্বৰ অংকটো আমি কৈছো কি ধৰো লবটো হ'ব x আৰু হৰ y ধৰো লবৰ x আৰু হৰ y এটাকে ভগ্নাংশটো হ'ব x/y ঠিক আছে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কৈছে কি যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ তেন্তে ভগ্নাংশটো 1 হবগৈ তেনেহ'লে মই লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ x + 1 যোগ কৰিছোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰিছোঁ তেতিয়া ভগ্নাংশটো কি হৈ গৈছে 1 ঠিক আছে এটা আমি ক্ৰস পূৰণ কৰোঁ এটো ইয়ালৈ পূৰণ কৰি ওপৰত কি আছে এটো x + 1 থাকিব ইকুৱেল টু এটো পূৰণ কৰা 1 লত পূৰণ কৰি y - 1 হ'ব সৰি এইটো মই 1 হ'ব লাগিছিল মই ভুল কৰি কৈছো এটো 1 হ'ব এতিয়া কি x এই y টো ফালে আহিলে -y ইকুৱেল টু 1 টো ফালে গলে -1 তেনেহলে x - y ইকুৱেল টু -2 ঠিক আছে এইটো 1 নম্বৰ সমীকৰণ দিলো ঠিক একেদৰে আকৌ কৈছে তোমালোকক আকৌ কি কৈছে যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2 হৰটোত 1 যোগ কৰিম গতিকে x y + 1 যোগ কৰিলে হৈ গৈ 1/2 একেদৰে ক্ৰস পূৰণ কৰোঁ 2 এটো 2x আৰু ইফালে হ'ব y + 1 তেনেহ'লে 2x y টো ফালে -y ইকুৱেল টু 1 এটো সমীকৰণ 2 ঠিক আছে 1 নম্বৰ সমীকৰণ যেহেতু y আৰু y চলক একে হৈ আছে ইয়াৰ সহগবোৰ একে গতিকে আমি মাত্ৰ 1 নম্বৰ সমীকৰণ বা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিম তেতিয়া y টো অপনয়ন হৈ যাব y টো নাইকিয়া হৈ যাব ঠিক আছে এতিয়া 1 নম্বৰৰ পৰা 2 নম্বৰ সমীকৰণ বিয়োগ কৰি পাওঁ 1 - 2 এটো কৰিম 1 - 2 কৰিলে পাম কি লিখি লওঁ x - y ইকুৱেল টু -2 2x - y ইকুৱেল টু 1 যেহেতু আমি বিয়োগ কৰিছোঁ গতিকে তলৰ চিনবোৰ সলনি হ'ব এইটো মাইনাস প্লাস এইটো মাইনাস একেটা প্লাস মাইনাস মাইনাস আৰু প্লাস কেনসেল যাব ঠিক আছে এটাটো মাইনাস 2x আৰু এফালে প্লাস x সো মাইনাস এ প্লাস এ মাইনাস ডাঙৰ এটো 2 আছে গতিকে ইয়াত হ'ব মাইনাস 2x পৰা x গলে x ইকুৱেল টু এটো চিন হলনি হ'ব তলৰটো এটো প্লাস হ'ব নহয় যেটো হ'ব কিয় প্লাস হ'ব মই মাইনাস চিনটো ভালকে দিলো এটো প্লাস হ'ব প্লাস এ মাইনাস হ'ব ডাঙৰ মাইনাসটো গতিকে 2 পৰা 1 গলে -1 মাইনাস মাইনাস কেনসেল যাব থাকিব কি x = 1 এতিয়া আমি x ৰ মান 1 নম্বৰ সমীকৰণত বহাও আগৰে কৰা নিচিনাকে কৰিম আমি 1 নং
সমীকৰণত বহুৱাই পাওঁ x ইকুৱেল টু কি পাইছিলোঁ 1 পাইছিলোঁ গতিকে 1 মাইনাছ y ইকুৱেল টু -2 মাইনাছ y ইকুৱেল টু -2 1 টো ইফালে গ'লে আকৌ -1 গতিকে হ'ব মাইনাছ y ইকুৱেল টু -3 মাইনাছ মাইনাছ কেঞ্চেল গ'ল থাকিব y ইকুৱেল টু 3 ঠিক আছে এটাকে নিৰ্ণয় ভগ্নাংশটো নিৰ্ণয় ভগ্নাংশ হ'ব 1/3 ঠিক আছে